আজি শাওণ মাহৰ শেষৰটো সোমবাৰ আৰু শাওণ মাহটো শিৱৰ বহুত প্ৰিয় হয়। সেইকাৰণে শাওণ মাহত সকলোৱে পূজা কৰে যিসকলে শিৱৰ ভক্ত হয়। সোমবাৰটো হৈছে শিৱজীৰ বাৰ, সেইকাৰণে শিৱক সদায় সোমবাৰে মানুহে পূজা কৰে আৰু আমিও কৰোঁ। সেইকাৰণে মই ভাবিলোঁ আজি মই কেনেকৈ পূজা কৰিলোঁ আপোনালোকক দেখাওঁ অলপ। আজি গাটো মোৰ বেয়াও, তথাপিও মই অলপ কৰিছোঁ আৰু যিখিনি পাৰোঁ। যিহেতু আজি শেষৰটো সোমবাৰ, নকৰাকৈ থাকিলে মনটো ভাল নালাগে। ব্ৰত পালিও আছোঁ, সেইকাৰণে কৰিলোঁ। আৰু আপোনালোকে যদি শিৱৰ ভক্ত হয় জানেয়ে শিৱক পূজা কৰিলে কি কি বস্তু দিব লাগে। তথাপিও যদি কিছুমান বস্তু আমি নজনাতে দিব নলগীয়া বস্তু দিওঁ তেতিয়াহ'লে শিৱৰ বহুত খং উঠে। সেইকাৰণে আমি জানিব লাগে কি কি বস্তু দিব লাগে। আৰু শিৱইতো এনেই বহুত ভোলা হয়, এক লোটা পানী লিংগত ঢালি দি পূজা কৰিলেও আমাক সন্তুষ্ট হয় আৰু আমি বিচৰাখিনি পূৰ্ণ কৰি দিয়ে, মনৰ আশাটো পূৰ্ণ হয়। সেইকাৰণে বহুতে শিৱলিংগত পানী ঢালিয়ে পূজা কৰে, তেনেকৈও কৰিব পাৰে। কিন্তু যদি আপুনি বিচাৰে আৰু বেলেগ কিবা কিবি দিব তেতিয়াহ'লে আপুনি বেলপাত, ভাং, ধতুৰা, গংগাজল, কেঁচা গাখীৰ এইকেইবিধ দিব পাৰে। শিৱৰ পূজাত এইকেইবিধ মেইন হয়। আৰু চাউলটো কিন্তু ভঙা চাউল কেতিয়াও নিদিব, এটা এটা হৈ থকা গোটা চাউলহে দিব। ভঙা চাউল শিৱই গ্ৰহণ নকৰে। আৰু পঞ্চামৃত দিব। পঞ্চামৃতত আপোনালোকে গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি মিহলাই ল'ব। আৰু পঞ্চামৃত দিয়াৰ আগতে শিৱলিংগটো ভালকৈ পানীৰে ধুই ল'ব। তাৰ পাছত পঞ্চামৃত দিব আৰু পঞ্চামৃত দি উঠিও পানী ঢালি দিব শিৱলিংগটোত। আৰু আপোনালোকে শিৱক পূজা কৰিলে কেতিয়াও তুলসী পাত ব্যৱহাৰ নকৰিব। হালধি, সেন্দুৰ, তুলসী পাত আৰু চম্পা ফুল, এনেইতো শিৱই বগা ফুল ভাল পায়, কিন্তু সেই বুলি সকলো বগা ফুল শিৱই ভাল নাপায়। যিবিলাক ফুল ভাল নাপায় সেইবিলাক নিদিব। আপোনালোকে শিৱৰ পূজা কৰাতে মদাৰ ফুল, ধতুৰা ফুল, জবা, বকুল, তগৰ, অপৰাজিতা, নীলকমল এইবিলাক ফুল ব্যৱহাৰ কৰিব পাৰে। এইবিলাক ফুল শিৱৰ প্ৰিয় হয়। আৰু যদি শিৱৰ মূৰ্তি আপোনালোকে ঘৰত ৰাখে তেতিয়াহ'লে পাৰ্বতীকো ৰাখিব শিৱৰ ওচৰত। পূজা কৰি থাকোঁতে মুখেৰে মন্ত্ৰ জপ কৰি থাকিব, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় কৈ থাকিব। আৰু এয়া আমাৰ পূজা হৈ গ'ল। এতিয়া ভোগ দি আছে, আপোনালোকক অলপ দেখুৱালোঁ। কেনেকুৱা লাগিছে বাৰু জনাব।